মৰমৰ ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীসকল আসাম ইনফিনিটি লাৰ্ণিং চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। যিবোৰ ডিষ্ট্ৰিক্টৰ এনুৱেল এক্সামসমূহ হৈ গ'ল তেওঁলোকৰ পেপাৰসমূহ তোমালোকে আমাৰ চেনেলতে পাই থাকিবা। তোমালোকে যিমান পাৰা এনুৱেল এক্সামৰ পেপাৰসমূহ ৰিভিজন কৰা, আনচাৰসমূহ কৰিবলৈ চেষ্টা কৰা, কাৰণ তোমালোকে এবাৰ পেপাৰ যিহেতু বেলেগ হৈছে আৰু 45টা MCQ আহিব, গতিকে কেনেধৰণৰ MCQ আৰু ক'ৰ পৰা সুধিব পাৰে এইবোৰ সকলো আইডিয়া পাবৰ কাৰণে তোমালোকে এনুৱেল এক্সামৰ পেপাৰসমূহ যিমান পাৰা কৰিবতো লাগিবই। আজি তোমালোকৰ কাৰণে বহুতখিনি ডিষ্ট্ৰিক্টৰে পেপাৰসমূহ লৈ আহিছোঁ একেটা ভিডিঅ'ত, গতিকে শেষৰলৈকে চাবা ভিডিঅ'টো। ষ্টাৰ্ট কৰোঁ। প্ৰথম কুৱেশ্যনটো আছিল মাৰ্জ হেড নেভাৰ চিন দ্য ৰিয়েল বুক চ' চি ৰট ইন হাৰ ডায়েৰী। অপশ্যন চি টো কাৰেক্ট হ'ব। অপশ্যন চি টো কাৰেক্ট হ'ব। দ্য প্ৰব্লেম উইথ মাৰ্জে মেকানিকেল টিচাৰ ৱাজ ডেট। অপশ্যন চি টো কাৰেক্ট হ'ব। লিটিল চিলড্ৰেন লাৰ্ণ বেটাৰ হোৱেন দে লাৰ্ণ এট ৰেগুলাৰ আৱাৰ। অপশ্যন চি টো কাৰেক্ট হ'ব। এভৰিথিং ছাডেনলি লুক বেক মিনছ। অপশ্যন ডি টো কাৰেক্ট হ'ব। তোমালোকৰ সুবিধাৰ কাৰণে আমাৰ এটা হোৱাটছআপ গ্ৰুপ খোলা হৈছে, যাৰ লিংকটো ডেছক্ৰিপশ্যন বক্সতে দি থোৱা হৈছে। তোমালোকে যদি বিচৰা তেতিয়াহ'লে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হ'ব পাৰিবা। সকলো ধৰণৰ PDF-সমূহ তাতে প্ৰভাইড কৰি থোৱা হয়, গতিকে তোমালোকে যদি ইচ্ছা কৰা তেতিয়াহ'লে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হ'ব পাৰা। নেক্সট 5 নম্বৰ কুৱেশ্যনটোত দ্য থ্ৰী মিউজিকেল ইনষ্ট্ৰুমেণ্ট মেনশ্যন ইন দ্য প্ৰ'জ স্পীচ দ্য চাউণ্ড অফ মিউজিক। অপশ্যন বি টো কাৰেক্ট হ'ব। মেন উইথ ব্ৰিথ ট্ৰাবল এভলিন বিকজ। অপশ্যন বি টো কাৰেক্ট হ'ব। দ্য অপ'জিট অফ এনাৰ্মাছ ইজ। অপশ্যন চি টো কাৰেক্ট হ'ব। দ্য লিটল বয় ট্ৰেভেল ফৰ টু আৰ্ণ দ্য হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড মিনছ। অপশ্যন চি টো কাৰেক্ট হ'ব। 9 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ অপশ্যন ডি টো কাৰেক্ট হ'ব। 10 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ অপশ্যন বি টো কাৰেক্ট হ'ব। ইফ মেটাৰেল মিনছ ৰিলেটেড টু দ্য মাদাৰ ছাইড দেন ফাইণ্ড দ্য ৱৰ্ড হুইচ মিনছ ৰিলেটেড টু দ্য ফাদাৰ। বাপেকৰ ফালৰ পৰা কি কোৱা হয় তেতিয়াহ'লে অপশ্যন চি টো কাৰেক্ট হ'ব, পেটাৰ্নেল। হুইচ ৱৰ্ডছ অফ দ্য ফলোয়িং মিনছ চিম্পল ষ্ট্ৰীট অফ চাৰ্ভাৰ ইনটেণ্ট। হোৱাট ইজ দ্য এনাটমি অফ দ্য ৱৰ্ড চিকিউৰ। ইনচিকিউৰ হ'ব। অপশ্যন এ টো কাৰেক্ট। হাউ ডিড মিষ্টাৰ লিয়াৰ চেঞ্জ হিজ ৱাইফ নেশ্যন। অপশ্যন ডি টো কাৰেক্ট হ'ব। বাই হিজ অ'ন বিহেভিয়াৰ। দ্য নিউ টিচাৰ কুড নট ষ্টমাক এ হিন্দু প্ৰেচিছন চিটিং উইথ এ মুছলিম বয়। ইয়াত ষ্টমাক মানে কি বুজে সেইটোকে লিখিব লাগে, গতিকে অপশ্যন বি টো কাৰেক্ট হ'ব। টলাৰেট মানে সহ্য কৰিব নোৱাৰাটো। হু ইজ দ্য অথৰ অফ দ্য প্ৰ'জ স্পীচ দ্য পণ্ড অফ লাভ। হ'ব অপশ্যন ডি টো কাৰেক্ট হ'ব। তোমালোকৰ যিবোৰ কবিতা লেচন আছে সেই সকলোবোৰ লেচন বা কবিতাৰে কবিজনৰ নামটো তোমালোকে মনত থবা, কাৰণ কোনজন অথৰৰ নাম লিখিবলৈ আহে ক'ব নোৱাৰি, গতিকে গোটেইখিনি নাম মনত থোৱাই ভাল। 17 নম্বৰ অপশ্যনটো ডি টো কাৰেক্ট হ'ব। দ্য বণ্ড অফ লাভ এণ্ড কেয়াৰ বিটুইন হিউমেন বিংছ এণ্ড এনিমেলছ। 18 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ অপশ্যন বি কাৰেক্ট হ'ব। 19 নম্বৰৰ আনচাৰটো অপশ্যন চি টো কাৰেক্ট হ'ব। 20 নম্বৰ আনচাৰটো অপশ্যন বি টো কাৰেক্ট হ'ব। 21 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ অপশ্যন এ টো কাৰেক্ট হ'ব। 22 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ অপশ্যন এ টো কাৰেক্ট হ'ব। হোৱাট ডাজ গ্ৰাছী মিনছ ইন দ্য পয়েম দ্য ৰোড হুইচ ইজ নট ইউজ বাই এভৰিৱান। হাউ ডু উই পলিউটেড দ্য আৰ্থ একৰ্ডিং টু দ্য পইণ্ট। অপশ্যন বি টো কাৰেক্ট হ'ব। বাই হেটিং এণ্ড কিলিং আদাৰ। 24 কুৱেশ্যনটোৰ আনচাৰ
অপশ্যন এটো কাৰেক্ট হ'ব our hells of fire dust outrains the innocence অপশ্যন ডি টো কাৰেক্ট হ'ব who is the poet of the poem the lake of Innisfail অপশ্যন বি টো কাৰেক্ট হ'ব মই কৈছোঁ তোমালোকক যে সকলোবোৰ পয়েটৰ নাম আৰু অথৰৰ নাম মনত থবা কাৰণ কোনটো আহে ক'ব নোৱাৰি where is the poet now অপশ্যন এ টো কাৰেক্ট 28ৰ আনসাৰটো অপশ্যন বি টো কাৰেক্ট 29 কুৱেশ্যনটোৰ আনসাৰ চি টো কাৰেক্ট হ'ব এবাৰ 30 লে যাওঁ the slumber did my spirit chill slumber মানে deep sleep no motion has she now no force who is she here the poet beloved why did happy princess give him away all his assets option c to correct হ'ব to show his love who was Nana option b to correct হ'ব the option b দেই the family donkey in grandfather private zoo donkeyটোৰ নাম আছিলে নামা what did Prashant do to get attention of the passing military helicopter with food parcel option c to correct হ'ব the story a house is not home started with the entering the narrator to the option a to correct হ'ব 36 কুৱেশ্যনটোৰ আনসাৰ হ'ব চি টো কাৰেক্ট হ'ব এতিয়া আৰু তোমালোকৰ 36ৰ পৰা যিবোৰ আছে সেইখিনি গ্ৰামাৰ পাৰ্ট আৰু গ্ৰামাৰৰ কুৱেশ্যনবোৰ আনসাৰ কৰিবলৈ হ'লে গ্ৰামাৰৰ প্ৰতিটো বস্তু তোমালোকৰ ক্লিয়াৰ হ'ব লাগে তেতিয়াহে তোমালোকে গ্ৰামাৰ যেনেকুৱা ধৰণৰকে দিও পাৰিবা আৰু কৰিবলৈ The bus started while he get on এটা started লিখা আছে started মানে তোমালোকে জানিব লাগিব যে এটো past indefinite আছে আৰু যেতিয়া এটা সেন্টেন্সত past indefinite থাকে তেতিয়া বাকি দখৰ past continuous হয় আৰু past continuous সদায় was আৰু were লাগে আৰু এতিয়া he আছে যেতিয়া he লগত সদায় was লগা কাৰণে আমাৰ অপচন সি টো কাৰেক্ট হ'ব আৰু continuousত সদায় ing যোগ হয় গতিকে আনসাৰটো হ'ব the bus started while he was getting on identify the correct indirect speech narration of the following sentence my father said to me had a cup of tea এতিয়া এয়া হৈছে question marker sentence আৰু এয়া question marker সাকে থাকি গল দিবলে question marker sentence বোৰ যেতিয়া থাকে সদায় asked হয় ইয়াত asked তোমালোকে কেবাটাও দেখিবলৈ পাবা এতিয়া অপচন এ বি ডি টু asked লগাই থৈছে এটা কোনটো শুদ্ধ হ'ব have থাকিলে সদায় had হয় গতিকে অপচন এ আৰু বি টু গল সি টু টু এনেও নহয় গতিকে অপচন ডি টু কাৰেক্ট হ'ব 39 question to answer Identify the correct direct speech of the following sentence. Direct speech hole niব লাগে. The teacher told me that charity began at home. ইয়াত হ'ব option to question to answer হ'ব. The teacher said to me charity begins home. এটা option C to correct হ'ব. 40 question to active voice hole holon. Identify the correct active voice to বিচাৰিব লাগে Our national anthem was composed by Rabindranath Tagore এটো passive voice দিয়া আছে active voice হ'ব Rabindranath Tagore composed our national anthem option C to correct হ'ব 41 question to answer হ'ব option C to correct Identify the correct comparative degree of the following sentence. Comparative degree বুলি ক'লে সদায় than লাগে আৰু এটা যদি আমি চাও ইয়া than বহুততে লগাই থোৱা আছে বহুত মানে গুটেকেটা অপচনতে লগাই থোৱা আছে আৰু ইয়াত দেখিছানে এটো was লিখা আছে যেতিয়া ইয়াত was আছে যেতিয়া আৰু তোমাৰ এৰা wasৰ অপচনটো কাৰেক্ট হ'ব আৰু তেনেকৈ যদি চাবলৈ যায় অপচন C টো কাৰেক্ট হ'ব Choose the correct positive degree of the following sentence. Option A to correct hobo. 44 question to answer hobo. Option B to correct hobo. 45 question to answer. Identify the correct interrogative hole nibole koise. Interrogative she lives in Delhi. Eto present indefinite ase aru present indefinite thakile tomara eto hobo does she live in Delhi.
লিপছৰ লগত এছ লগাই থোৱা আছে, লিপছৰ লগত এছ লগাই থোৱা আছে, আৰু যেতিয়া এছ লগাই থোৱা থাকিব ডাজ হ'ব, আৰু এছৰ কাৰণে তোমাৰ সেই ডাজটো আহিলে যেতিয়া লিভৰ লগত যিটো এছ আছিলে সেই এছটো আঁতৰি যাব, গতিকে তোমাৰ অপশ্যন ডিটো কাৰেক্ট হ'ব। 46ৰ পৰা আৰু যিবোৰ আছে কুৱেশ্যন সেইবোৰ আৰু তোমালোকৰ লং কুৱেশ্যন কৰিবা তোমালোকে নিজে, অপশ্যনৰ কুৱেশ্যনবোৰ তোমালোকৰ কাৰণে কৰি দিলোৱে। ইয়াতে 48টো চাই দিওঁ অলপ। প্ৰিপজিশ্যন বহাব লাগে। প্ৰিপজিশ্যন মন দিয়াৰ আগত অন হ'ব, কিয় হ'ব, কাৰণ যেতিয়া তাৰিখ আৰু বাৰৰ কথা বুজায়, তাৰিখ আৰু বাৰৰ কথা বুজালে সদায় কি হ'ব, আগত অন প্ৰিপজিশ্যনটোৱে বহে। যেনেদৰে তোমাৰ মনডে, টিউজডে, ৱেডনেছডে এইবোৰ যি আহক বাৰকেইটা নাম সদায় তোমাৰ আগত অনে হ'ব। চি চিটছ অন দ্য টেবল, টাৰ্ণ ইট ইনটু নেগেটিভ উইদাউট চেঞ্জিং ইটছ মিনিং, নেগেটিভলৈ সলনি কৰিব লাগে। ইয়'ৰ আনচাৰ ইজ ৰং, ইয়'ৰ আনচাৰ ইজ নট ৰং। চি লুকছ স্মাৰ্ট, এইটো এছ লাগি আছে, মানে এইটো প্ৰেজেণ্ট ইনডেফিনিটত আছে, আৰু প্ৰেজেণ্ট ইনডেফিনিটত হ'বলে মই ক'লোৱে ডাজ হয়। এইডোখৰ কি হ'ব, আনচাৰটো মই ইয়াত কিনাৰত অকণ লিখি দিওঁ, ডাজ নট আৰু এইফালে চি হ'ব, কুৱেশ্যন মাৰ্ক আৰু ডাজ নট চি। চি নম্বৰটোত আছে ৰিএৰেঞ্জ দ্য চেণ্টেন্স টু মেক এ মিনিংফুল চেণ্টেন্স, ৰিএৰেঞ্জ কৰিব লাগে। দ্য ষ্টুডেণ্টছ আৰ ৱাশ্বিং দেয়াৰ হেণ্ডছ হ'ব, বুজিছা ন, মই কৈ দিছোঁ তোমালোকে লিখি ল'বা। আৰু দ্য ষ্টুডেণ্টছ আৰ ৱাশ্বিং দেয়াৰ হেণ্ডছ। আগতে তোমালোকৰ হৈছিলে অসমীয়াত লিখা আছিলে, ইংলিছলৈ কনভাৰ্ট কৰিব লাগে ট্ৰান্সলেশ্যনসমূহ। আজিকালি আৰু তোমালোকৰ কি হৈছে, ইংলিছতে লিখা থাকে, অসমীয়ালৈ আৰু সলনি কৰিব লাগে নিজৰ মাদাৰ লেংগুৱেজ, যিসকলৰ যিটো মাদাৰ লেংগুৱেজ হয়। আৰু ইয়াতে আছে ইণ্ডিয়া ইজ এ ভেৰি এনচিয়েণ্ট কাণ্ট্ৰি, ইণ্ডিয়া এনচিয়েণ্ট কাণ্ট্ৰি, ভাৰতবৰ্ষ এখন প্ৰাচীন দেশ। এজ মে চ' চেল দে ৰিপ, যেনে কৰ্ম তেনে ফল। মই কৈ দিছোঁ তোমালোকে লিখি ল'বা ভালদৰে। ফাদাৰ ছেইড টু আছ, দেউতাই আমাক কৈছিল মনোযোগেৰে পঢ়া। অনেষ্টি ইজ দ্য বেষ্ট পলিচি, সাধুতাই পৰম ধৰ্ম। হাউ মাছ টাইম ডু ইউ ৱেইট ফৰ মি, তুমি মোলৈ কিমান সময় অপেক্ষা কৰি আছিলা। হ'ল নহয়, এইখিনি হৈ গৈছে তোমালোকৰ ট্ৰান্সলেশ্যন। আৰু যিসকলে ট্ৰান্সলেশ্যন পৰা নোৱাৰা বা কৰিবলৈ নকৰা তেওঁলোকৰ কাৰণে এম্প্লিফাইটো দিয়াই আছে, পঢ়ি গ'লে এম্প্লিফাই কমন পৰেই ভালদৰে। বাকীখিনি আৰ্টিকেল লিখিবলৈ আছে, ষ্টৰি ৰাইটিং আছে, বাকী হৈছে এইখিনি চাবা তোমালোকে। ইয়াৰ পাছতে আছে তোমালোকৰ অসমীয়া পেপাৰখন। অসমীয়া পেপাৰখন তোমালোকে ইয়াতে দেখিছা, পেপাৰখন ভালদৰে পঢ়িবা। অসমীয়াখন কিতাপৰ প্ৰশ্নবোৰকেতো দিয়া আছে, আৰু কিবা যদি ভিতৰৰ প্ৰশ্ন আহিছে আৰু তোমালোকৰ যদি আনচাৰটো মনত নাই, তেতিয়াহ'লে তোমালোকে আনচাৰসমূহ উলিয়াই ল'বা অসমীয়া কিতাপখনৰ পৰা।
ইয়াৰে পিছত নেক্সট পেপাৰখন হৈছে জেনেৰেল মেথমেটিক্সৰ পেপাৰ। তোমালোকলৈ এটা অনুৰোধ থাকিল, যিবোৰ ছাবজেক্টৰ এক্সামসমূহ হৈ গৈছে সেই ছাবজেক্টসমূহৰ পেপাৰসমূহ আমাৰ হোৱাটছআপ গ্ৰুপটোতে পঠিয়াই দিবা তোমালোকে। ষ্টাৰ্ট কৰোঁ। প্ৰথম প্ৰশ্নটো আছে, তলৰ কোনকেইটা সংখ্যা অপৰিমেয়? ইয়াত তোমালোকৰ অপশ্যন দিয়া আছে। অপৰিমেয় সংখ্যা বুলি ক'লে সদায় ৰুটৰ ভিতৰত থকা সংখ্যাটোকে বুজায়, কিন্তু সকলো ৰুটৰ ভিতৰত থকা সংখ্যাই কিন্তু অপৰিমেয় সংখ্যা হ'ব নোৱাৰে। যেনেকৈ 2 to 5টো হ'ব নোৱাৰে অপৰিমেয় সংখ্যা, কাৰণ 2 to 5টোক আমি ভাঙিব পাৰিম। বুজিছা নহয়? 2 to 5টোক আমি ভাঙিব পাৰিম, কিন্তু 23টোক আমি ভাঙিব নোৱাৰোঁ। সেইকাৰণে অপশ্যন 1টো আৰু অপশ্যন 4টো কাৰেক্ট হ'ব। অপশ্যন 4টো কেলৈ হৈছে? কাৰণ এইটো তোমাৰ দেখিছা নহয় 10 হ'ল, তাৰপৰা আকৌ 100, 100, তেনেকৈ মুঠতে গৈ আছে। আৰু যেতিয়া শেষ নহয় এনেদৰে গৈ থাকিব আৰু ৰিপিটো নহয়, শেষ নহয় ৰিপিটো নহয়, তেনেকুৱা সংখ্যাবোৰক সদায় অপৰিমেয় সংখ্যা বুলি কোৱা হয়। গতিকে অপশ্যন আমাৰ কোনটো হ'ব? 1 আৰু 4 যিটোত আছে সেইটো অপশ্যন ডিটো কাৰেক্ট হ'ব। পেপাৰসমূহ তোমালোকে যিমান পাৰা ৰিভিজন কৰা, নম্বৰতে আছে 3 + √3 3 - √3 আনসাৰটো কৰিব লাগে। এইটো ফৰ্মুলাটো হৈছে বাৰে বাৰে পাই থকাৰ কাৰণে a - b প্ৰশ্ন কি সুধিব পাৰে সেয়াও তোমালোকৰ a + b হৈ যাব। হ'ল হয় a - b, a + b ফৰ্মুলাটো হৈছে a² এক্সাম - b²। ইয়াত a মানে সদায় প্ৰথমৰটো, a মানে তোমালোকৰ কি হ'ব 3 ওপৰত, আৰু ফৰ্মুলাৰ মতে 2টো হ'ল, মাইনাছ b মানে তোমাৰ কি হ'ব √3। তিনিক দুবাৰ পূৰণ কৰিলে 9 হ'ব, মাইনাছ √3 লগত স্কোৱাৰ হ'লে সদায় কেঞ্চেল যায়, তোমাৰ 3 থাকিব। 9ৰ পৰা 3 গুচি গ'লে তোমাৰ আনচাৰটো কোনটো হ'ব? 6 হ'ব। অপশ্যন বিটো কাৰেক্ট হ'ব। বুজিছা নহয় তোমালোকে? তাৰপিছত নেক্সটলৈ যাওঁ। 3 নম্বৰটো 3.27 ওপৰত 12 আছে। এইটো কি সংখ্যা হ'ব? পৰিমেয় সংখ্যা বুলি কয়। 27ৰ ওপৰত 12 থকা মানে এইটোৱে বুজায় যে 27কে কি হৈ আছে? ৰিপিট হৈ আছে। 3. এনেকৈ 27 এনেকৈ মুঠতে গৈ থাকিব। যেতিয়া ৰিপিট হৈ থাকে আৰু শেষ নহয় এনেদৰে গৈ থাকে, সেইবোৰ সংখ্যাক সদায় পৰিমেয় সংখ্যা বুলি কয়। আৰু যদি ৰিপিট নহয় তেতিয়া অপৰিমেয় সংখ্যা বুলি কয়। ৰিপিট নহ'লে অপৰিমেয় সংখ্যা, আৰু ৰিপিট হ'লে সদায় পৰিমেয় সংখ্যা। 4 নম্বৰতে আছে 125 ওপৰতে আছে 1/3। অংকটো কৰিব লাগিব। 125 মানে সেইটো কি হৈছে? 5ৰ ওপৰত 3 ইনটু আকৌ কি আছে? 1/3টো আছে নহয়, 3 কেঞ্চেল গুচি গ'ল, থাকি গ'ল অকল 5। ওপৰত 1 থাকিলে এনেও নিলিখে, লিখা নিলিখা একেটাই কথা, আৰু সেইকাৰণে অপশ্যন চিটো কাৰেক্ট হ'ব। 5 নম্বৰটো a ওপৰত 0, b ওপৰত 0, c ওপৰত 0। যেতিয়া সকলোবোৰ ঘাতত তোমাৰ 0 থাকে, অপশ্যনটো সদায় 1 হয়। অপশ্যন এটো কাৰেক্ট। বহুপদ ৰাশিৰ মাত্ৰা হ'ল, মাত্ৰা মানে চবতছে ডাঙৰটো চাব লাগে। ইয়াত কি আছে? চবতছে ডাঙৰটো 3 আছে ওপৰত, xৰ ওপৰত চোৱা 3 আছে, গতিকে আৰু মাত্ৰাটো কি হ'ব? 3টো হ'ব। বহুপদৰ ৰাশি p of x = lx + m শূন্য হ'ব যদি x, ইয়াত আৰু lx + m = 0। mটো সিফালে পঠিয়াই দিওঁ, প্লাছ আছে সেইফালে গুচি গ'লে মাইনাছ হ'ব। সিহঁতৰ মাজত একো নাই, মানে ইনটু হৈ থাকে। ইনটু হৈ থকা নাম্বাৰটো সদায় সেইফালে গুচি গ'লে ডিভাইড হৈ যায়, এক্সটোতো নিজৰ জেগাতে থাকিব, মাইনাছ m/l। যিটো অপশ্যনত আছে সেইটোৱে কাৰেক্ট হ'ব। অপশ্যন কোনটো হ'ব? অপশ্যন ডিটো কাৰেক্ট হ'ব। 8 নম্বৰতে আছে 15x³ হৰণ 5x। হৰণ কৰিব লাগে 5-এ 15ক যাব 3 বাৰ, আৰু x-এ x³ কিমান বাৰ যাব? 2 বাৰ যাব, মানে এটা কেঞ্চেল হৈ যাব, থাকি যাব 2টা, মানে তোমাৰ অপশ্যন চিটো কাৰেক্ট হ'ব 3x²। ইয়াতে এই 9 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট হয়, কাৰণ বহুতসকল ষ্টুডেণ্টে এডোখৰ ভুলে কৰি দিয়ে। তোমালোকৰ ওপৰত ডট আছে মানে সেয়া পূৰণ, আৰু পূৰণ হৈ থাকিলে সদায় ওপৰত হয়, আৰু ইয়াৰ প্লাছ মানে এইটো হ'ব 3a। ডিফাৰেঞ্চটো তোমালোকে অলপ ভালদৰে মন কৰিবা, বুজিছানে? যেতিয়া ইনটু হৈ থাকে সদায় ওপৰত হয়, যেটা মুঠতে a আছে, a 3টা থকাৰ কাৰণে ওপৰত 3 হ'ল, আৰু ইয়াত প্লাছ থকাৰ কাৰণে আগফালে হ'ব 3a। কি কৈছে? এইটো কোনটোৰ লগত হয়? এতিয়া চোৱা, এই a লগত এইটো কেঞ্চেল কৰা, কি হ'ব? ওপৰত 2, মানে আমাৰ আনচাৰটো কি থাকি গ'ল? a² / 3।
অপশ্যন চাওঁ এতিয়া a²/3 কোনটো হয় অপশ্যন চিটো কাৰেক্ট হয় দেখিছা নহয় অপশ্যন চিটো কাৰেক্ট অপশ্যন চি নহ'ব অপশ্যন ডিটো হ'ব a²/3 অপশ্যন ডিটো হ'ব দেই কাৰেক্ট যদি x লেছ দেন 0 y গ্ৰেটাৰ দেন 0 হ'লে p বিন্দুটো থাকিব x লেছ দেন 0 0তকৈ সৰু মানে xৰ ভেলুটো কি হ'ব মাইনাছত ওলাব আৰু y যদি শূন্যতকৈ ডাঙৰ হয় তেতিয়াহ'লে এইটো কি হ'ব প্লাছত থাকিব আৰু মাইনাছ আৰু প্লাছ হ'লে সেইটো সদায় দ্বিতীয় চুকুতে পৰে তলৰ কোনটো স্থানাংক xৰ ওচৰত থাকিব কোনটো স্থানাংক xৰ ওচৰত থাকিব এইটো হ'ব তোমাৰ অপশ্যন চিটো এয়া তোমালোকে যদি আঁকি চোৱা তেতিয়া নিজে গম পাই যাবা 5টো আঁকি চালে গম পাবা আৰু হ'ল নহয় 5 এনেকৈ থাকিব আৰু 5টো 5 আৰু -1টো যেনিবা ইয়াতে ওলালে আৰু মানে এডোখৰ আৰু এই বিন্দুটোৱে তোমালোকৰ কি হ'ব এই চিটোৱে অপশ্যনটো কাৰেক্ট হ'ব আৰু এই বিন্দুটোৱে x অক্ষৰ ওচৰত থাকিব বাকীকেইটা তোমালোকে আঁকি চাবাচোন চবো দূৰে দূৰে ওলায় 12 নম্বৰতে আছে তলত দিয়া কোনটো ৰৈখিক সমীকৰণ নহয় ৰৈখিক সমীকৰণ বুলি ক'লে সদায় ওপৰত 1 থাকিব লাগে আৰু অপশ্যন ডিটো কাৰেক্ট হ'ব কাৰণ এইটো হৈছে দ্বিঘাত সমীকৰণ অপশ্যন ডিটো কি হ'ব কাৰেক্ট হ'ব ইয়াতে 13 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ x = 2 y = 1 সমীকৰণটো দিয়া আছে এটা সমাধান হ'লে কেইমান হ'ব ইয়াত তোমালোকে x আৰু y ৰ ভেলুটো বহাই দিলে হয় যেনেকৈ ইয়াত বহাই চাওঁ আনচাৰটো কি ওলায় 2 টো 2 আছে x মানে তোমাৰ কি হ'ব 2 হ'ব প্লাছ 3 টো 3 আছে y মানে কি দিয়া আছে 1 দিয়া আছে ইকুৱেল k 2 2 এইফালে 4 এইফালে 3 মানে 5 7 দেই মানে অপশ্যন এটো কাৰেক্ট হ'ব 4 3 7 হ'ব 14 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ তলৰ কোনটো উক্তি সত্য নহয় দুটা ৰেখাক দুই পিনে অসীমলৈ বৰ্ধিত কৰিলে যদি কটাকটি নকৰে তেন্তে ইহঁত সমান্তৰাল ৰেখা এইটো সত্য হয় আমাক অসত্যটো উলিয়াব লাগে এডাল সীমিত ৰেখাখণ্ডক অসীমভাৱে দুই মূৰ বৃদ্ধি কৰিব পাৰি সীমিত বুলি কৈয়ে দিছে আকৌ দুই মূৰ কেনেকৈ বৃদ্ধি কৰিব পাৰিবা গতিকে ইয়াৰ অপশ্যনটো কাৰেক্টটো হ'ব বিটো কাৰেক্টটো হ'ব মানে অসত্যটো উলিয়াবলৈ কৈছে অসত্যটো বিটো হ'ব 15 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ দুটা কোণ যাৰ মাপৰ সমষ্টি 180 হ'লে এটা সেই কোণটো হ'ব সম্পূৰক কোণ কাষৰ চিত্ৰত দিয়াৰ মতে তলৰ কোণটো অনুৰূপ কোণ নহয় অপশ্যনটো হ'ব কোণ 3, কোণ 6 এইকেইটা হ'ব অপশ্যন ডিটো কাৰেক্ট 17 নম্বৰ কুৱেশ্যনটো উক্তি আৰু কাৰণ দিয়া আছে কোনো এটা ত্ৰিভুজৰ দুটা বাহু সমান হ'লে ত্ৰিভুজটো সমবাহু ত্ৰিভুজ হ'ব যিবিলাক ত্ৰিভুজৰ দুটা বাহু সমান হয় তাকে সমবাহু ত্ৰিভুজ বুলি কোৱা হয় আৰু ইয়াত কাৰণটো দিয়া আছে যে এটা ত্ৰিভুজৰ যদি দুটা কোণ সমান হয় তেনেহ'লে সিহঁতৰ বাহুকেইটাও সদায় কি হয় সমান হয় সেইটোকে লিখা আছে কোণ বি ইকুৱেল কোণ চি তেন্তে এ বি ইকুৱেল এ চি অপশ্যন বিটো কাৰেক্ট হ'ব এ আৰু বি দুইটাই সত্য কিন্তু বি এৰ উপযুক্ত ব্যাখ্যা হয় সেয়া হ'ব আনচাৰটো অপশ্যন বিটো শুদ্ধ হ'ব 18 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ তলৰ কোনটো উক্তি সঁচা নহয় আকৌ অসত্যটো উলিয়াব লাগে এটা সামান্তৰিকৰ বিপৰীত বাহুবোৰ সমান এয়া সত্য তোমালোকে ইয়াত যদি চোৱা অপশ্যন চিটোৱে কাৰেক্ট হ'ব কাৰণ আয়ত ক্ষেত্ৰৰ প্ৰতিটো কোণৰ জোখ 90 ডিগ্ৰীহে আৰু ইয়াত 60 দিয়া আছে গতিকে অসত্যটো ওলাই আছে 19 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ এটা ত্ৰিভুজৰ তিনিটা কোণ সমান আৰু চতুৰ্থ কোণটো 120 সমান কোণ তিনিটাৰ মাপ হ'ব মানে তিনিটা কোণ সমান সেই তিনিটা কোণ সমান যেতিয়া আমি লৈ লওঁ আৰু x প্লাছ আৰু এটা চতুৰ্ভুজৰ সদায় 4টা কোণ থাকে সেইকাৰণে মই xটোকে 3বাৰ কৰিছোঁ কাৰণ তিনিটা কোণ সমান বুলি কৈছে নহয় যেতিয়া এটাটোক যদি আমি x বুলি ধৰোঁ বাকীকেইটাও তোমালোকৰ xয়ে হ'ব আৰু এটাটো দিয়া আছে 120 আৰু এফালে হ'ব 360 ভালকৈ কৰোঁ x plus 120 ইকুৱেল 360 তিনিটা x আছে যেতিয়া 3x হ'ব প্লাছ 120 এইফালে 360 ইয়াতে কি কৰিবা 120টো সেইফালে লৈ যোৱা 120ক যেতিয়া 360ৰ পৰা 120টো 360ৰ পৰা যেতিয়া মাইনাছ কৰিবা
তেতিয়া তোমালোকৰ থাকিব 240 থকাৰ পিছত x 240 আৰু এই তিনিটো ইনটু হৈ আছে ইনটু হৈ থকাটো এফালে গ'লে সদায় ডিভাইড হৈ যায় 3 এ 24ক যাব ছবাৰ আৰু এটা 0 হোৱাৰ কাৰণে এটা 0 হ'ব আৰু 60 হ'ব মানে প্ৰতিটো পুনৰ মাপ কিমান হ'ব লাগে তোমাৰ অপচন বি টো মানে 60 ডিগ্ৰীটো কাৰেক্ট হ'ব 19 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ হ'ব অপচন বি ত্ৰিভুজৰ কালিৰ ফৰ্মুলাটো হৈছে হাফ পূৰণ ভূমি পূৰণ উন্নতি গতিকে অপচন বি টো কাৰেক্ট হ'ব অৰ্ধবৃত্তস্থ কোণ মানে 90 ডিগ্ৰী এটা বৃত্তৰ পি কিউ আৰু আৰ এছ ব্যাসে যদি অ' বিন্দুত কটাকটি কৰে পি অ' আৰ 30 আৰু কিউ অ' আৰ মানে এডোখৰ কিউ অ' আৰ আমাৰ উলিয়াব লাগে আৰু তোমালোকে পাইছা যেতিয়া দুটা কোণ যোগ কৰিলে আঁচডাল কি হয় পুৰা ষ্ট্ৰেইট হয় তেতিয়া তোমাৰ সদায় 180 হয় ৰৈখিক জোৰ সেইটো হিচাপত 180 পৰা 32 মাইনাছ কৰি দিলে হয় 180 পৰা 30 মাইনাছ কৰিলে 150 থাকিব আৰু অপচন চি টো কাৰেক্ট হ'ব ঠিক তেনেদৰে 23 টো তোমালোকলৈ এৰিছোঁ এটা চতুৰ্ভুজত তিনিটা কোণৰ মাপটো দিয়া আছে চতুৰ্থ কোণটো উলিয়াব লাগে চতুৰ্থ কোণটো x ধৰি ল'বা তাৰপৰা গোটেই তিনিটা যোগ কৰিবা আৰু 360 পৰা মাইনাছ কৰি দিবা আনসাৰটো ওলাই যাব অৰ্ধ গোলক এটাৰ আয়তন অপচন বি টো কাৰেক্ট হ'ব 14 সেন্টিমিটাৰ ব্যাসযুক্ত গোলক এটাৰ পৃষ্ঠকালি অপচন ডি টো কাৰেক্ট হ'ব ইয়াৰ তোমাৰ ব্যাস দিয়া আছে ব্যাসৰ পৰা ব্যাসাৰ্ধ উলিয়াবা ব্যাসাৰ্ধটো কেনেকৈ উলিয়াই 2ৰে ডিভাইড কৰি দিলে হয় 2ৰে যেতিয়া ডিভাইড কৰিবা তোমাৰ হাত থাকি যাব তাৰপিছত গোলক এটাৰ পৃষ্ঠকালিৰ ফৰ্মুলাটো লগাবা 4 পাই r স্কয়াৰ সেইটো লগোৱাৰ পিছতে তোমালোকৰ আনসাৰটো ওলাই যাব 616 সেন্টিমিটাৰ স্কয়াৰ তলৰ কোণটো কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ নহয় অপচন এ টো কাৰেক্ট বাৰংবাৰ এটা 27 টো তোমালোকে নিজে কৰিবা মাধ্য উলিয়াব লাগে মাধ্য উলিয়াওঁতে সদায় যিমানকেইটা তোমালোকৰ দিয়া থাকে ইয়াত যিমানকেইটা নাম্বাৰ দিয়া আছে গোটেই নাম্বাৰবোৰক যোগ কৰিবা এই গোটেইকেইটা নাম্বাৰ যোগ কৰিলে 28 ওলাব আৰু নাম্বাৰ কেইটা আছে 10টা আছে কাৰণে 10ৰে হৰণ কৰিম এটা শূন্য আছে কাৰণে এইটো হ'ব 2.8 আৰু আনসাৰটো কোনটো হ'ব অপচন চি টো কাৰেক্ট হ'ব 28ৰ কুৱেশ্যনটো আনসাৰ যদি তলৰ কোনো এটা ঘটনা ইৰে সূচায় তেন্তে ইৰ সম্ভাৱ্যতাৰ বাবে তলৰ কোনটো শুদ্ধ অপচন বি টো কাৰেক্ট হ'ব কাৰণ শূন্য হ'ব পাৰে বা একো হ'ব পাৰে কিন্তু সিহঁততকৈ কিন্তু ডাঙৰ হয় আৰু সৰু হ'ব নোৱাৰে এটা মুদ্ৰা এবাৰ টছ কৰা হ'ল মুদ্ৰা এটা পইচা সদায় টছ কৰিলে আমি কিমানটা হেড টেল পাওঁ মানে আমাৰ কি হৈছে দুটা পাওঁ আৰু মুণ্ড পোৱাৰ সম্ভাৱিতা হ'ব মুণ্ড মানে তোমাৰ হেড আৰু হেড কেইবাৰ পোৱা যায় এবাৰে পোৱা যায় গতিকে আমাৰ অপচন এ টো কাৰেক্ট হ'ব সকলো সম্ভাৱিতাৰ সমষ্টি হৈছে 1 তাৰপিছতে আছে 31 টো প্ৰথম উক্তিটো ভুলে হৈ আছে কাৰণ যেতিয়া নাম্বাৰ কেইটা ইনটু হৈ থাকে ওপৰৰ পাৱাৰ কেইটা সদায় প্লাছ হয় আৰু ইয়াত তোমাৰ 3 লগত 4 প্লাছ কৰিলে 7 হ'ব লাগিছিলে ইয়াত আকৌ 12 পূৰণ কৰি দিয়া আছে গতিকে অপচন প্ৰথম উক্তিটোৱে অশুদ্ধ প্ৰথম উক্তিটো অশুদ্ধ আৰু কাৰণটো তোমালোকৰ শুদ্ধ গতিকে এ সত্য নহয় কিন্তু বি সত্য যেটো অপচন ডিত লিখা আছে হেতুৱে আমাৰ আনসাৰটো কাৰেক্ট হ'ব ইনটু থাকিলে সদায় ওপৰৰ পাৱাৰ কেইটা প্লাছ হয় আৰু যেতিয়া হৰণ থাকে মাজত তেতিয়া সদায় মাইনাছ হয় ওপৰৰ পাৱাৰ কেইটা কি হয় মাইনাছ হয় এতিয়া নেক্সটটো আমি 32 টো কৰিবলৈ চাওঁ অলপ 11 1/2 মাইনাছ 1/4 পাৱাৰ কেইটা মাইনাছ পাই 11 টো 11 থাকিব ওপৰৰ পাৱাৰ কেইটা কৰিব এলচিএম ল'ব লাগে লসাগু লোৱা 4 হ'ব 2 4 কিমান বাৰ যায় যে দুবাৰ যায় 2ৰ লগত যদি 1টো পূৰণ কৰা 2 হ'ব মাইনাছ কাৰণে মাইনাছ 4 টো এবাৰ যায় ওপৰত 1 থকাৰ কাৰণে 1 2ৰ পৰা 1 গুচি গ'লে 1 হ'ব আৰু এফালে 4 টো 4 অপচন মানে আমাৰ কোনটো হ'ব অপচন এ টো কাৰেক্ট হ'ব এফালে 11 টো আছে আকৌ দেই 33 কুৱেশ্যনটো আনসাৰ যদি ax + b = 0 তেন্তে x ৰ মান কিমান b টো প্ৰথমতে হেফালে লৈ যা প্লাছ আছে যেতিয়া হেফালে গুচি গ'লে কি হ'ব মাইনাছ হৈ যাব ax b টো হেফালে গুচি গ'লে হৈ যাব মাইনাছ তাৰপৰা x টো নিব নোৱাৰি আমি a টোক লৈ যোৱা মানে মাইনাছ b/a আৰু যেটোত আছে আৰু আমাৰ অপচন বি টো কাৰেক্ট হ'ব তাৰপিছতে আছে যদি গোটেই সমীকৰণটো x - 1 ৰে হৰণ কৰা হয় ভাগ শেষ হ'ব মানে x - 1 টো এটা কি কৰিবা আৰু x - 1 = 0 1টো হেফালে পঠিয়াই দিয়া মাইনাছ আছে যেতিয়া প্লাছ হৈ যাব তাৰপিছত আৰু x ৰ জাগাত 1টো বহাই গৈ থাকো আৰু 1 আছে ওপৰত 4 সমীকৰণটো চাই থাকা আকৌ দেই
হ'ল নহয় গোটেইখিনিতে এক্সৰ জেগাত 1 বহাইছোঁ 1ক 4বাৰ কৰা যিমানবাৰ কৰা একে হ'ব +1 মাইনাছ হৈ পেলাই 2 হ'ব আৰু একে একে যোগ কৰিলে 2 এয়া কেঞ্চেলটো গৈ আছে 2 আৰু এইটো অপশ্যন আমাৰ কোনটো হ'ব অপশ্যন C2 কাৰেক্ট হ'ব x অক্ষৰ পৰা বিন্দুৰ দূৰত্ব এইটো কেনেদৰে উলিয়াবা দূৰত্ব উলিয়াব লাগে প্ৰথমতে আমি আঁকি লওঁ হ'ল নহয় এইটো তোমাৰ x এইটো x ডেছ এইটো y এইটো y ডেছ 4,7 মানে আৰু কিমান হ'ব তোমালোকৰ এনেকৈ আৰু 4 ইয়াত আঁকি অকণকৈ আঁকি দিছোঁ আৰু 7 আৰু ইমান ওপৰলৈ হ'ব গোটেই সম্পূৰ্ণকৈ আঁকা নাই ইমান মানতে হ'ব আৰু এডোখৰতে ওলাইছে 4,7 ওলালে আৰু 4,7 ওলালে এতিয়া x অক্ষৰ পৰা দূৰত্বটো উলিয়াব লাগে x অক্ষ মানে এইটো x অক্ষৰ পৰা কিমান দূৰত্বত আছে x অক্ষৰ পৰা এইটো ইমান নকৰিলেও হয় ডাইৰেক্ট x অক্ষ বুলি ক'লে সদায় y ভ্যালুটো চাব লাগে আৰু ইয়াত y ভ্যালুটো তোমাৰ কিমান দিয়া আছে 7 দিয়া আছে সেইবোৰ কৰিব দৰকাৰ নাই দেই ইয়াত x অক্ষৰ কথা কৈছে যেতিয়া y ভ্যালুটো চাব লাগে আৰু y ভ্যালুটো পিছত লিখা থাকে মানে y ভ্যালুটো কিমান দিয়া আছে তোমাৰ 7 দিয়া আছে গতিকে অপশ্যনটো তোমাৰ D2 কাৰেক্ট হ'ব সেইবোৰ নালাগে কৰিবলৈ অপশ্যন D2 কাৰেক্ট হ'ব কাষৰ চিত্ৰত কিমানটা কোণ উৎপন্ন হৈছে অপশ্যন C2 কাৰেক্ট হ'ব 17 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ অপশ্যন A2 কাৰেক্ট হ'ব সমদ্বিবাহু তলত দিয়া বাওঁফালৰ সোঁফালে মিলালে কোনটো উক্তি শুদ্ধ হ'ব ইয়াতে x অক্ষৰ সমীকৰণ x অক্ষ বুলি ক'লে সদায় y অক্ষ বুলি ক'লে সদায় xৰ ভ্যালুটো 0 হয় মানে a2ৰ লগত 4টো মিলিছে আৰু y অক্ষৰ সমীকৰণ a2ৰ লগত তোমাৰ কোনো 4টো x অক্ষৰ সমীকৰণ মানে xৰ কথা ক'লে সদায় y ৰ ভ্যালুটো 0 হ'ব চাওঁ মিলাওঁ এতিয়া দুটা ওলাই গ'ল যেতিয়া বাকীখিনি অলপ পিছত চাম প্ৰথমতে মিলাই চাওঁ a লগত 4টো b লগত 1টো a লগত 4টো b লগত 1টো মানে আমাৰ অপশ্যন C2 কাৰেক্ট অপশ্যন C2 কাৰেক্ট দেই হৈ গ'ল তলৰ কোনটো উক্তি সত্য প্ৰথমটো সত্যই AB = CD CD যদি PQ লগত সমান হয় তেতিয়াহ'লে AB ও PQ লগত সমানে হ'ব অপশ্যন B2 অসত্য কাৰণ তোমাৰ 3-5টোহে ৰিপিট হৈছে আমাৰ বাৰচিনডাল অকল 3-5ৰ ওপৰতহে দিব লাগিছিলে কিন্তু ইয়াত 2 প্ৰায় দিয়া আছে গতিকে আমাক অসত্যটো উলিয়াব লাগে আৰু অসত্যটো হৈ গ'ল B2 10জন ছাত্ৰই অংকত লাভ কৰা নম্বৰবোৰ এনেধৰণৰ বহুলক মানে যিটো নম্বৰ বেছিকৈ থাকে তাকেতো বহুলক বুলি কয় ইয়াত অপশ্যন তোমাৰ D2 কাৰেক্ট হ'ব কাৰণ 45 নম্বৰটোকে বেছিকৈ আছে y অক্ষৰ বিন্দুৰ স্থানাংক y অক্ষ বুলি ক'লে সদায় xৰ ভ্যালু 0 হয় মানে অপশ্যন তোমাৰ C2 কাৰেক্ট হ'ব এটা নিৰ্দিষ্ট আদি বিন্দুৰ পৰা আৰম্ভ হৈ অন্য দিশলৈ টনা ৰেখাডালক ৰশ্মি বুলি কয় হিৰণ্যৰ সূত্ৰৰ মতে এছটোৱে কি বুজায় অৰ্ধ পৰিসীমা বুজায় যদি এটা চতুৰ্ভুজৰ কৰ্ণ দুডাল সমান আৰু সিহঁতে পৰস্পৰভাৱে লম্ব হয় তেনেহ'লে তাক বৰ্গ বুলি কয় 45 কুৱেশ্যনটো হৈছে সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণে 60 ডিগ্ৰী অপশ্যন D2 কাৰেক্ট হ'ব বাকী আৰু এইখিনি হৈছে 2 নম্বৰ কুৱেশ্যন তোমালোকে কৰিবা একেবাৰে সহজ আছিল পেপাৰখন পূৰণ কৰিব লাগে প্ৰথমৰটো 46টো 6ৰ লগত 2 পূৰণ কৰিলে তোমাৰ হ'ব 12 আৰু √5 হ'ব 5 12ৰ লগত 5 ইনটু কৰি দিলে আৰু আনসাৰটো হৈ যাব 60 বাকী 47টোৱে xৰ জেগাত -1 বহাব লাগে বহা আনসাৰটো উলিয়াবা আৰু বাকীখিনি পাৰিবাই এইখিনি কৰিবা আৰু তোমালোকৰ এইখিনি দীঘল প্ৰশ্ন যেহেতু তোমালোকৰ যিসকলৰ পৰীক্ষাসমূহ হোৱা নাই তেওঁলোকে যিমান পাৰা ডিষ্ট্ৰিক্টসমূহৰ পেপাৰবোৰ ৰিভিজন কৰা তেতিয়া তোমালোকৰ আইডিয়াবোৰ হৈ থাকিব আৰু বহুত পাৰিবাই তেতিয়া কৰিবলৈ তোমালোকে অংক কৰা স্পীডো বাঢ়িব